নম্বৰত আমাৰ যিসকল শিক্ষক কলেজৰ শিক্ষকসকল এছিষ্টেণ্ট প্ৰফেচাৰ্ছ আমি 2021 চনত যিটো কলেজ লৈছিলোঁ এই কলেজৰ আমাৰ বহুত শিক্ষকসকলে UGC নৰ্মছ নথকাৰ কাৰণে টিউটৰ হিচাপে আছিল এখেতসকলক এটা আমাৰ UGC নিয়মত এটা নিয়ম আছিলে যে ৰুল আছিল যে যিসকল টিউটৰ হৈ আছে তেওঁলোকে যদি 5 বছৰৰ ভিতৰত UGC নৰ্মছটো ফিল আপ কৰিব পাৰে তেতিয়া তেওঁলোকক আপগ্ৰেডেশ্যন কৰা হয় গতিকে আমি UGC নৰ্মছটো চাই পেলাই যিসকলে এপইণ্টমেণ্ট টিউটৰ হিচাপে এপইণ্টমেণ্ট পাই 5 বছৰৰ ভিতৰত UGC নৰ্মছটো ফিল আপ কৰিব পাৰিছে তেওঁলোকক আমি আপগ্ৰেডেশ্যন কৰাৰ কাৰণে ডাইৰেক্টৰ অফ এডুকেশ্যন মাধ্যমেৰে BTC মাধ্যমেৰে আমি এখেতসকলৰ আপগ্ৰেডেশ্যনৰ কাৰণে অসম গভৰ্ণমেণ্টৰ তালে প্ৰপ'জাল পঠাবৰ কাৰণে EC মিটিঙত পাছ কৰা হ'ল